मोरनी बाबा माँ बोले आजी बाग माँ टुलटुली टुलटुली बोले आजी बाग माँ चंदन चूड़िया खनक गई देख माँ चूड़िया खनक गई बात माँ मोरनी खुड़ी মাতিছিলা কোৱা তোক তেখেতৰ পৰা মাতি আছিল তই শুনাই নাই কচোন তই এই ৰুমত আহি কেনে গান মাৰি আছা দেখোন কিবা কথা আছিল না কি এইয়া টিউচনত গৈছে আহিব দা তোহাৰ একেলগে টিউচন থকা হেন পাও দেখোন নেগলি নাহি তই হাইলি দেখোন কিবা ফুটি চুটি লাগি আছে নাকি না ক'বাত কিবা খবৰ পাইছা দেখো তাৰ মানে মোৰ বিয়া ঠিক হৈছে ইঞ্জিনিয়াৰৰ লগত মোৰ মনটো বিৰাট ফুটি আছে আৰু চলিটো কি হেণ্ডসাম মস্ত ধনী ঘৰৰ চলি হাসব আছে গাড়ীয়ে তিনখান আছে বোলে সেইকাৰণে বোলো মই বুলবুলি কবা কথাটো আপোনাকে ক'লো দিয়ক যাব লাগিব কিন্তু আয়ো তাই এই খোপৰে খামুটি ধৰি ইঞ্জিনিয়াৰ वाला আমাৰ মাইয়াৰ দেখোন ইগলাখান চলি বিচিয়ে নাপয় তাই কেৱল মোবাইলটোৰ লগত থাকে ইগলাখান আপি পতলা এথেন ভাববা লাগিব কিবা এটা খুড়ী কি ভাবি আছে নাই এনে বোলো ভাল হৈছে দে এথেন কেথেন বিয়া তোহাৰ আমাৰো মাই কিবা এটা পালি ভাল কথা আছিল হয় না তই অলপ বুজাবিচোন ক'ৰ ইঞ্জিনিয়াৰ পিছে কচোন মোৰ অক্টোবৰৰ 16 তাৰিখে বিয়া আৰু জোৰণ দিব 15 তাৰিখে আৰু তাহাৰ ঘৰত ৰিসেপশ্যন দিব ৰিসেপশ্যন বলে 3 দিন দিব তাহাঁতে 18 19 20 থাকবা লাগব আৰু টুলটুলিক যাবা কবা লাগব তাই মোৰ লগত থাকবাই লাগব তই কিন্তু যাবা নেদা নহবি হ'ব দে 3 দিন আর কি যাব একদিন তোর বিয়াতে যাইব দে তাহার রিসেপশনত আর কত ন যাব তাই নকলি দেখোন কত বিয়া ঘর কত ছড়ি তোর কো ছয়দাত ঘর আৰু তাহার ভাই বইনা কাজ জৰাই গতে সম্পত্তি খিনি মোৰে হ'ব মায়ো হিগলাখান ভাবি চিন্তি নে দিলা সেই ফুটপনা খাহেন আপিটোৰ কাৰণে ইমান ভাল দৰা হলা মই মাইক কবা লাগব দ হাও তুলতুলি দেখোন আহিয়ে পাৱা নাই কতবা দেৰি হ'ব নাকি দেৰি হৈছে তুমি যাও দে দেৰি হ'ব তই আহাৰ 10 মিনিট মান আগতে গৈছে 1.5 ঘণ্টা কৰি না টিউশন দেৰি হ'ব দে তই থাকা যদি থাক আৰু যা যদি যা নহলি তো দেৰি হ'ব পাৰে আৰু আন্ধাৰ হৈ আছে হাজৰ বেলা আৰু গলি মাই গালি নাপাৰব তো খুল দে তই মই যাও দে তই কবি কিন্তু বুলবুলি খা মই আহিম দে লাগে আৰু কেইদিনমান পিছত আৰু বিয়াত মাত পাইব দে মা আহিব দে লগত একেলগৰ আপি আমাৰ মাই আছে সেনেকানে ভেটলা উঠি টিউশন কৰবা গৈ এথেন দেউতাকক কবাই লাগব দা এই ৰ কবা ডাক্তৰ ইঞ্জিনিয়াৰ পালি বিয়াকে দি দিবা লাগব আৰু খাও মোৰ দেখোন কিবা পেটটো কিবা হেন খুতুৰ মুতুৰ কৰে ইয়ে ভেৰা উগাৰ আহি আছে সেই পাঠা মাংসখিনি খাৰ কাৰণে কিজানি এটা টেবলেট খাই আহোঁ তো মাই এইগিলা কথাখিনি কবাই লাগব মোৰ কিবা গোটেই হজম হোৱা নাই মনটো কিবা গধীৰ লাগিলে এইও নাহা হৈছে ফোন এটাকে কৰোঁ দ হেল্ল' মাই তই সোনকালে আছোন ঘৰত কিবা এটা কথা কমা সোনকালে কিন্তু 5 মিনিটো দেৰি নকৰবি তুমি ইয়াতে আছা নাকি মই তোমাক তাতে বিচাৰি আছিলো দে মোক এক কাপ চাহ দিয়াচোন কৰি ৰ'ব হে আপোনাৰ আৰু আহি পাল লগে চাহ ইমুকে গম পাইছে না এটা কথা কলি মোৰ গা চা কেনবা লাগি যায় কি কথা নকবিও সেনেকে মুখখন পুৰা লুচি কৰি কিয় আছা মানে কি হ'ল কথাটো আমাৰ যে ইয়াৰে আলু বেপাৰী আছিলে এই যে তাতে চকটোত যে আলু বেচে বেপাৰীটোক চিনে নহয় অৱস্থা পাতি ইমান ভাল নহয় তাই বোলে এই ইঞ্জিনিয়াৰ পালাকে আজি কবা আহিছিল আমাৰ মাই নাছিল কাৰণে মোকে ক'লা এই 6 গাঁৱত বোলে ঘৰ বিয়াও বোলে অক্টোবৰৰ 15 তাৰিখে কি বোলে টাকা পইচা সম্পত্তি গাড়ীয়ে বোলে তিনখান মই ভাবছো আমাৰ মাইকো সেনেকে দিলে কিবা ভাল আছিল না কি কয় আপুনি ডাক্তৰ ইঞ্জিনিয়াৰে বিচাৰিলে আৰু বোলে তাহাৰ একজৰাই ভাইক বইনাৰ একজৰা ভাগ বইনা খালি ভাল দেচোন সম্পত্তিখিনি গোটেই আমাৰ মাইদে হলা হয় তাই এথেন গোটেই হ'ব দেখছা কেনে সুৰপনা খাফা ফ্ৰেখা আপে তাই পাইছে তাই ঢেকইলা ভাবে যাৱা নাই স্বভাৱে যাৱা নাই তাই সেনেখান বিচাৰি পতলাক দেখলি এথেন কি যিতিয়া কথা ক'ব লাগছাৱে আমাৰ মাইক বয়স হৈছে কিমান 21 দেখোন ভালকে পাৰ হোৱা নাই এই হাই সেকেন্ডাৰী দি উঠলাক হে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছে তাই টিউশন পাতি সেনেকে শিক্ষয়ও আৰু শিক্ষেও তাই সেনেকে বিয়া পাতি দিবা নোৱাৰা নহয় কিয় তোৰ মাথাৰ ওপৰত বজা হৈ আছে নাকিন সেনেকে আপি এথেনে সংসাৰ কৰবা দিয়া সেই টাকা লোভত
লোভে মৃত্যু ক'লো কিন্তু মই এইখিনি মনত ৰাখবি আৰু মই এইবিলাক কথা তোক বহুত আগতে বুজাইছো হাও ইয়াতে মোৰ কি দুখ হে আৰু দেখোন আপুনি দেখোন কিবা মোক তই ব্যৱহাৰ কৰিব দিলা কিয় নহক কথা নকবি সেইকাৰণে গম পাইছা মোৰ আপীক মই তেনে বিয়া নেদো আৰু তাই যদি কপালত ভাল লিখন আছে তেথেন পাছত হলিও 30 বছৰ পাছত হলিও ভাল চলিয়ে পাব আৰু যদি বয়া আছে 30 বছৰ পাছত হলিও বয়াই পাব গম পাইছা সেইবিলাক ভাবি লাভ নাই আজিকালি মানুহৰ এইটো দুখ টাকা পইচা দেখছে আপি এটা ফটকেন দি দিছে তাহাৰ বেকগ্ৰাউণ্ড বোলা বস্তু একো নাচয়ে তোৰ হেনা নাখি কিবা দে মোক চাহ এটা নালগে দে মই পবিনাৰ দোকানত যাই খাই আহোঁ টেম্পাৰতে মৰব এইগিলাখান মানুহকো কথা কয় না চালা মইহে জানো এটাই আপি তাইক যদি ভালকে বিয়া দিবা নৰো কি অৱস্থা হ'ব মই ৰাতি দেৰিহে কৰি আহিম মোৰ ভাত বানি থবা নালগে এই আহিল ভাত নাখাওঁ ভাত খা এইগিলাখানৰ লগত কথা কেৱল মানুহটো ৰাগে নকৰেনো কি হ'ব ৰাগ কৰি থাকক দে কিন্তু মই মোৰ আপীক বিয়া দিমে আৰু মই চামে তাই আহক মাত্ৰ আটাইতো আইভা দিছিলোঁ ধুনীয়ানে আহিয়ে নাপাইছে অ' মা তাই মাতিছিলে দেখোন তাড়াতাড়ি আহিছোঁ দে ক কি হ'লনো কিয় মাতিছিলে কি কোনোবা আহিছে নাকে আহাও নাই নহয় মই দেখোন মইজাত চালোঁ এথেনে আহি থোৱা সময় পিছত বাপে চাদাল মুখে দিলাক তাৰমানে কাইজা আৰু হ'ল তোহাৰ বা 2 দিন নাযায় 3 দিন কাইজা লাগা সেই কাইজা নহয় তোৰ লগৰ আপি তুলি আহিছিল এই যে সুৰপা নাখায় দেখাত হয় নাকিন কি ক'লা পিছে যি কৈছে না সেই লৈতো মোৰ গাটো কেনবা কৰি আছে দুৰ্বল লাগি আছে কিবা তাৰমানে দে ঘূৰি পাকাৰ কথাটো ক'ব নালাগে কওঁ আগতে কি তাইৰ বিয়া অক্টোবৰৰ 15 তাৰিখে বুজছা আপি হা সঁচা মই বিয়া খাব পাম খাবি ৰ তই বিয়া ভালকেন খাবি ৰ ইঞ্জিনিয়াৰৰ লগত বিয়া গম পাইছা 6 গাঁৱত থাকে 15 অক্টোবৰত বিয়া তোক মাতি গৈছে আৰু মায়েকৰ লগত বোলে মাতবা আহিব তইও সেনেহেন কোনোবা ইঞ্জিনিয়াৰ ডাক্তৰ পা নাচ কিয় মোবাইলটো দেখোন দিনে ৰাতি খচৰিয়ে থাকা কিবা কিবি এটা কথা কৈ দিছোঁ দে মা মোক বেলেগৰ লগত তুলনা নকৰবি তাইৰ মাইণ্ড বেলেগ আৰু মোৰ মাইণ্ড বেলেগ মাইণ্ড কম্প্ৰমাইজ কৰা এইবিলাক ক্ষেত্ৰত নহয় আৰু বিয়াটো বহুত ডাঙৰ বস্তু মোৰ কেৰিয়াৰ আছে সেইবিলাক কথা লৈ নকবি ইঞ্জিনিয়াৰে হওক বা ঠেলাৱালাই হওক চলি ভাল লাগব আৰু তাৰে ওপৰত মই যি পঢ়ছোঁ আজি পঢ়াৰ কিবা ফল উন্নতি কৰিব লগা আছে এনেই মই পটকেন কিয় বিয়া হ'মে আৰু মোৰ মা তই 22 বছৰ নহওঁতে মোক বিয়া দিয়া হাও তই দেখোন ৰাগ কৰছা চা একদিন হ'লেতো বিয়া হবাই লাগব ময়ো এথেন বিয়া হৈ আহিছোঁ মই 17 বছৰতে দেউতাৰ লগত বিয়া হৈ আহিছিলোঁ কিন্তু কিবা বয়া দেখলি নেকি মোৰ দেউতাক কচোন তই হ'ব সেইবিলাক কথা কৈ লাভ নাই তোহাৰ কথা বেলেগ আছিল আৰু আমাৰ কথা বেলেগ বৰ্তমান যুগ বহুত বদলিছে বিয়া বাৰুৱে মানুহ চব নহয় তো সংসাৰে চব নহয় নিজৰ কৰিব লগা কাম আৰু বহুত থাকে সেইকাৰণে তোহাৰ দৰে কিছুমান মাকৰ কাৰণে আপীক জীৱন বৰবাদ হয় ঐ পিতক এক কলি দুই কয় দেখোনে মই ভাবি আছোঁ তোৰ ভালৰ কাৰণে তই কি ভাল নিবিচাৰা নেকি মোৰ ভালতো নিবিচাৰা দে হ'ব দে সেইবিলাক ফাল্টু কথা শুনবাক লগি মোৰ টাইম নাই আৰু মিছাও টিউশ্যন বৰবাদ কৰি কেনে মোক মাতে আনছা মই হে আইছোঁ কিমান বেয়া পাইছে মাকে মোক তাৰ পৰীক্ষাও আছিল পৰহিদিনাৰ পৰা দে হ'ব দে খং নকৰবিচোন পিছত আলোচনা কৰিম দে এইটো কথা আৰু ভাবিচোন একবাৰ শুন মা একবাৰ নহয় মই 100 বাৰে ক'ম মই এথেন বিয়া নহং 25 বছৰৰ পিছত কিবা ভাববা লাগে যদি মই ভাবিম কিন্তু এথেন বিয়াৰ কথা মোক নাভাববি এই সৰু আপীবিলাকক বিয়া কৰে দি কেনে জীৱন ধ্বংস কৰা ন কিবা এথেন টান মুস্কিলে সেইটো বেলেগ কথা যে দি দিছে মোৰতো একো হোৱা নাই না মই বজা হৈছোঁ তোহাৰ মনত তই দেখোন কইভাৰ পৰা কইভা নিয়া কথাই মই যদি গৈলাহাটীৰ কথা কওঁ তই দেখোন গুৱাহাটীৰ কথা ক'বা ধৰা কিয় হ'ব মা আৰু ইমান মোৰ লাগি থাকবা ইচ্ছা নাই মোৰ মাথা চাথা গৰম নকৰবি গম পাইছা না আৰু মোৰ পাছে নাহিবি মই ৰুমত অলপ ৰেষ্ট কৰিব যাওঁ আৰু তোমাক ক'লো নিজৰ কেৰিয়াৰ আজিকালি দিনত বানাই লোৱা পিছত কাৰ কি অসুবিধা আহে আয়ো ক'বা নৰে এইটো মোৰ ধাৰণা দেই ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেথেন মাপ চাপ কৰি দিবা আৰু তেন্তে আজিৰ ভিডিঅ'টো মই আজিক লগিনে শেষ কৰিলোঁ আৰু হয় কিন্তু আগতে কেৰিয়াৰ বানোৱাটো মষ্ট ইম্পৰ্টেণ্ট বিয়া বাৰু পিছতো হৈ থাকিব বাই